ট্রাইবেল ডিমান্ড করি না পায় ট্রাইবেল ডিমান্ড করি না পায় আমাক লব নালাগে অসম চৰকাৰ ভাৰত চৰকাৰক মই কৈছো স্থিত আহিম ট্ৰাইবেলত আহিলে ভাল লাগিব আমাৰ মিডিয়া সকলো খুব ভাল লাগে এনেকুৱাটো আন্দোলন কৰিছে ভাৰত চৰকাৰ কিছু প্ৰেছাৰ দিওঁ আসাম চৰকাৰ কিছু প্ৰেছাৰ দিওঁ जोंनि आवाजा दिसपुर आरो दिल्लीसिम सहैनांगोन जोंनि आवाजा दिसपुर आरो दिल्लीसिम सहैनांगोन আজি আপসু আন্দোলন কৰিছে 6 জনগোষ্ঠীক এসটি দিব নালাগে এনেকুৱা কোৱা যায় 6 জনগোষ্ঠীক কিয় এসটি দিব নালাগে ইহঁতৰ ক্ৰাইটেৰিয়া আছে দিব লাগে কিন্তু আমি কৈছো আমাৰ এক্সিস্টিং ট্ৰাইবেল বিলাক একো হেম্পাৰ হ'ব নালাগে আদিবাসী আৰু ৰাজবংশী আছে এসটি হ'বই ইহঁতে ट्राइबल होनो नागिरनाय ट्राइबल जानो नागिरनाय बे सम बे पलिटिकल इश्यू बादि पलिटिकल एजेन्डा बादि जादों आरो बेखौनो जोंनि मानसिफ्रा सोरबा माने पलिटिकल लाबा लाबोनो थाखाय बिसोरखौ ट्राइबल होनायाव जोंहा आपत्ति गैया ट्राइबल 6 জনগোষ্ঠী ट्राइबल भारत सरकारे दिबले गय আছে ইয়াত খব লগা আমাৰ একো নাই বিটিসি হিসাবে আগতেও আমি এনওসি লিখি দিছে আৰু যদি নতুনকৈ লাগে আৰু আমি লিখি দিম আহোমতকে পিছপৰা হল কলিতাসকলক এসটি কৰক আহোমতকে পিছপৰা হল কলিতাসকলক এসটি কৰক আমাৰ বৰত এটা এনেকুৱা কিবা শ্লোক আছে লাউচি বায়া জিবু বায়ান নাই বেকো হাৰসানি বায়াङে बिदि नङा होमबा लाउचिबो बाया जिबो थैया बर'नि बर' भाषात किन्तु आमी अসমীয়া এনেকুৱা হয় না নহয় মই নাজানো কিন্তু মই কৈছো সাবো মৰিব নালাগে লাচিও মাৰিব নালাগে हाग्रामाया जेबायदि हारसा बुङो बेबायदि जागोन बे कारणे आं हारसा দিয়ে बुंगोन लाचिও ভাঙিব নালাগে সাবো মৰিব নালাগে বুলি কৈছো মই এনেকুৱা সমাধান হ'ব এনেকৈ হ'ব ভাল হ'ব কোনো চিন্তা কৰিব নালাগে মোৰ হিচাপত লাচিও ভাঙিব নালাগে সাবো মৰিব নালাগে এনেকৈ নহলে এক লাঠি একটা ভাঙিলে তো এটাতো জখম হৈ যাব লাঠিটো আৰু লাঠি নাভাঙাকে অকল যদি হাবে মৰে এটোতো জখম হৈ যাব নষ্ট হৈ যাব না তো এই কাৰণে কৈছো মই মোৰ হিচাপত এইফালে এনেকুৱা হ'ব লাগে এনেকৈ হ'ব মোৰ হিচাপত হ'ব কোনো মানুহে নষ্ট নহব কোনো মানুহ নষ্ট হ'ব নষ্ট নোহোৱাকৈ সবৰে যাতে ভালকৈ থাকিব পাৰে এই কাৰণে মই কৈছো যে লাঠিও ভাঙিব নালাগে সাবো মৰিব নালাগে আমাৰ বৰত এটা এনেকুৱা কিবা শ্লোক আছে লাউচি বায়া জিবু বায়ান নাই বেকো হাৰসানি বায়াङে बिदि नङा होमबा लाउचिबो बाया जिबो थैया बर'नि बर' भाषात কিন্তু আমি অসমীয়া এনেকুৱা হয় না নহয় মই নাজানো কিন্তু মই কৈছো সাবো মৰিব নালাগে লাচিও মাৰিব নালাগে आरो थाखान थाखाय खथिया जासे बिसोरखौ एसटि होब्ला जा आपत्ति गैया बे बाथ्राखौ आगोल बे माने दुलाराय बर' फरायसाफोरनि समाव बुंदों ट्राइबेल समावबो बुंदों दा नैबे बिपिबाबो बे खोथाखौ बुंबोदों दा बेफोर जों सायाव दिनै जों नुदों बे गावजों गाव माने दायद' सोलायनायखौ जों नुदों आरोखि এটা এসটিত আহিম ট্রাইবেলত আহিলে ভাল লাগিব আমাৰ মিডিয়া সকলো খুব ভাল লাগে এনেকুৱাটো হাগ্ৰামাৰ কথা কি কবা বড়োসকলে কি বিচাৰিছে ভূমি নিৰাপত্তা আজি এই বড়োসকলৰ ট্ৰাইবেলসকলৰ ভূমি নিৰাপত্তা চৰকাৰে দিব পাৰিছেনে জাতি মাটিৰ ভেটিৰ কথা ক'লে কোনটো জাতিৰ লগত চৰকাৰৰ ভাল মানে ৰিলেশ্যন আছে কওক কোনটো জাতিৰ লগত ভাল ৰিলেশ্যন আছে কোনটো জাতিটো ইমান তেখেতসকলে চোৱা চিতা কৰি আগবাঢ়ি লৈ গৈছে মাটিৰ কথা কৈছে কোনডোখৰ মাটি সেভ হৈ আছে কোনডোখৰ মাটি অসমৰ সেভ হৈ আছে আমাক উত্তৰ দিয়ক ভেটিৰ কথা কৈছে কাৰ ভেটি ঠিকে আছে না বড়োৰ ভেটি ঠিকে আছে না তিৱাৰ ভেটি ঠিকে আছে না আহোমৰ ভেটি ঠিকে আছে কাৰ ভেটি ঠিকে আছে আজি কওক চৰকাৰে গতিকে এই জাতি মাটিৰ ভেটি চৰকাৰ গঠন কৰিলে কিন্তু নিজৰ নাগৰিকৰ সমস্যা সমাধানৰ কথা আজি ভাবিব নোৱাৰে আমাৰ ট্ৰাইবেল 6 জনগোষ্ঠী ট্ৰাইবেল ভাৰত চৰকাৰে দিবলৈ গৈ আছে ইয়াত খব লগা আমাৰ একো নাই বিটিসি হিসাবে আগতেও আমি এনওসি লিখি দিছে আৰু যদি নতুনকৈ লাগে আৰু আমি লিখি দিম আহোমতকে পিছপৰা হল কলিতাসকলক এসটি কৰক আহোমতকে পিছপৰা হল কলিতাসকলক এসটি কৰক হাগ্ৰামাৰ কথা কি কবা প্ৰথমতে মই এটা কথাই কওঁ যে তেওঁ মোৰ দৰে মইতো সাধাৰণ ঘৰত থকা গৃহিণী মোকে সহ্য কৰিব নোৱাৰে মোৰ নামতে প্ৰমোদ বড়ো গালি দি থাকে তেওঁতো আৰু বাকী ৰাইজৰ কথা কি কম যিমান মানুহ আছে তেওঁ ক'ব গ'লে মোৰ যিবিলাক মানুহ তেওঁলোকক অপমান কৰি আছে তেওঁ গতিকে তেওঁৰ কথাৰ ওপৰত মই কোনো উত্তৰ দিব নিবিচাৰো নিদিও তাৰ বাবে মই হেৰি বুলিও নাভাবো এটাতো এইবিলাক ভাল নালাগে আমাৰ ৰাইজে আমি জানো আমি যিবিলাক কথা কৈছো এইটো ভাল নালাগিব हाग्रामाया जेबायदि हारसा बुङो बेबायदि जागोन बे कारणे आं हारसा দিয়ে बुंगोन निमाहा बियो जे कारणे आं बर'दि बुंनो हाया ट्राइबेल होनो नागिरनाय ट्राइबेल जानो नागिरनाय बे सम बे पलिटिकल इश्यू बादि पलिटिकल एजेन्डा बादि जादों आरो बेखौनो जोंनि मानसिफ्रा सोरबा माने पलिटिकल लाबा लाबोनो थाखाय बिसोरखौ ट्राइबेल होनायाव जोंहा आपत्ति गैया जोंकिटा 6 कम्युनिटी किटा डिमान्ड কৰি আছে হেতৰ লগত আমি কেতিয়াও মিলিব নোৱাৰো
গণতান্ত্ৰিক দেশৰ গণতান্ত্ৰিক নেতাসকলৰ আজি গণতান্ত্ৰিক মানসিকতাটো কমপ্লিট নাইকিয়া হৈছে সো আমি গণতান্ত্ৰিক হয়নে নহয় এইটো ডাঙৰ এটা প্ৰশ্ন আহিছে কোনোবাই এখন চৰকাৰে নিজৰ নাগৰিক এটা সেকশনৰ নাগৰিক আমি বড়ো জাতি হলেও আমি নাগৰিক হয় সো এটা সেকশনৰ নাগৰিক যদি সমস্যাত আছে যদি ট্ৰাভেলত আছে পেইন আছে কিবা এটা মানে দুৰ্যোগত ভুগি আছে কিবা এটা সমস্যা হৈ আছে সেই সমস্যাটো কথা পাতিব যে নোৱাৰে কথা পাতিব যে সাহস নাই কথা পাতিব যে আগবাঢ়ি আহিব নোৱাৰে এইটো ভয় কৰিছে না ইগনোৰ কৰিছে যদি ভয় কৰিছে আৰু তেখেতসকলে কি কাম কৰিব যদি আলোচনা কৰিবই ভয় কৰে সমস্যা সমাধানটো বাদ দিয়ক আলোচনা কৰিবই যদি ভয় কৰে আৰু কি সমস্যা মানে সমাধান কৰিব এইটো এটা কথা আৰু আনপিনেদি ইগনোৰ কৰিছে যদি তেনেহ'লে গণতান্ত্ৰিক মনোভাৱ আৰু মানসিকতা ক'ত থাকিল সরকারি ধর্মত গণতান্ত্রিকতাটো ক'ত থাকিল এইটো এটা প্রশ্ন আহিছে গতিকে আমি কি কৈছিলোঁ যে আলোচনার মাধ্যমেৰে সমস্যাৰ সমাধান কৰক এইটো আমাৰ শ্লোগান নাছিলে এইটো সরকারি শ্লোগান যেতিয়া বড়োলেণ্ড অঞ্চল মানে সমস্যা ভাইলেণ্ট অৱস্থাত আছিলে যেতিয়া উত্তপ্ত পৰিস্থিতি আছিলে বিভিন্ন উগ্ৰপন্থী সমস্যা হৈ আছিলে সেই সময়ত চৰকাৰী ক'লে আলোচনাৰ মাজলৈ আহক আলোচনা কৰি সমস্যা সমাধান কৰক আজি সকলো আলোচনাৰ কাৰণে বাট চাই আছে কিন্তু চৰকাৰী পক্ষৰ আলোচনা কৰিবলৈ সময় নাই 365 দিনে ইমান ব্যস্ত নে ক'ত ব্যস্ত আমাক হোৱাইট পেপাৰ দিয়কচোন চৰকাৰে কাৰ লগত আলোচনা কৰিছে যিবিলাক ইম্পৰ্টেণ্ট নহয় এই ইম্পৰ্টেণ্ট নোহোৱা মানুহৰ লগতো প্ৰতিষ্ঠানৰ লগতো ঘণ্টা কথা পাতি চৰকাৰী মানুহ সময় কথা পাতিছে পইচা খৰচ কৰিছে কিন্তু আজি যিসকল জাতি জনগোষ্ঠী যিসকলে নেকি সমাজখন গঢ়ি আছে সমাজখন ধৰি ৰাখিছে দেশখন ধৰি ৰাখিছে সমাজ গঢ়াত যিসকলৰ দায়িত্ব মানে এটাৰ বহৰি আহিছে সেই মানুহবিলাকৰ অস্তিত্ব ৰক্ষাৰ কাৰণে পিছৰ কাৰণে সময় নাই চৰকাৰৰ ইয়াতকৈ দুৰ্ভাগ্যজনক কথা কি আছে আজি কথাটো চাওক যে বড়োসকলে কি বিচাৰিছে ভূমি নিৰাপত্তা আজি এই বড়োসকলৰ ট্ৰাইবেলসকলৰ ভূমি নিৰাপত্তা চৰকাৰে দিব পাৰিছেনে জাতি মাটিৰ ভেটিৰ কথা ক'লে কোনটো জাতিৰ লগত চৰকাৰৰ ভাল মানে ৰিলেশ্যন আছে কওক কোনটো জাতিৰ লগত ভাল ৰিলেশ্যন আছে কোনটো জাতিটো ইমান তেখেতসকলে চোৱা চিতা কৰি আগবাঢ়ি লৈ গৈছে মাটিৰ কথা কৈছে কোনডোখৰ মাটি ছেভ হৈ আছে কোনডোখৰ মাটি অসমৰ ছেভ হৈ আছে আমাক উত্তৰ দিয়ক ভেটিৰ কথা কৈছে কাৰ ভেটি ঠিকে আছে না বড়োৰ ভেটি ঠিকে আছে না তিৱাৰ ভেটি ঠিকে আছে না আহোমৰ ভেটি ঠিকে আছে কাৰ ভেটি ঠিকে আছে আজি কওক চৰকাৰে গতিকে এই জাতি মাটিৰ ভেটি চৰকাৰ গঠন কৰিলে কিন্তু নিজৰ নাগৰিকৰ সমস্যা সমাধানৰ কথা আজি ভাবিব নোৱাৰে আমাৰ কথা স্পষ্ট সকলে নিজৰ পৰিচয় অস্তিত্ব লৈ জীয়াই থাকিব সংগ্ৰাম কৰিছে 5000তকৈ অধিক মানুহ মৰি গ'ল চৰকাৰী পক্ষৰ লগত সংঘাতত চৰকাৰী পক্ষই মাৰি পেলালে কিন্তু আজি আমি এই কথাটো লৈ আমি হাত সাৱটি হৈ নাথাকোঁ বড়োসকলে ইয়াৰ সাংবিধানিক অধিকাৰ বিচাৰিছোঁ আমাৰ লগত আজি ইতিহাসিকভাৱে যিটো ইনজাষ্টিছ কৰিছে নট অনলি হিষ্ট্ৰিকেল ইনজাষ্টিছ চৰকাৰে আজি সাংবিধানিক ইনজাষ্টিছ কৰিছে কনষ্টিটিউচনেল ইনজাষ্টিছ কৰিছে বড়োসকলৰ লগত ভাৰতৰ সংবিধানৰ 2 আৰু 3 আৰ্টিকলত স্পষ্ট লিখা আছে ভাৰত চৰকাৰে পৃথক ৰাজ্য গঠন কৰিব পাৰে এইটো মিজোৰাম মণিপুৰ হ'ব পাৰিলে বড়োলেণ্ড কিয় হ'ব নোৱাৰে গতিকে সাংবিধানিক ইনজাষ্টিছ এইটো আমি কেতিয়াও সহ্য নকৰোঁ আন্দোলন চলি আছিল আৰু চলি থাকিব যেতিয়ালৈকে বড়োলেণ্ড নহয় আন্দোলন চলি থাকিব অসমৰ 6টা জনগোষ্ঠীয়ে জনজাতিকৰণৰ বাবে যিটো দাবী উত্থাপন কৰিছে সেই দাবীৰ প্ৰতি আমাৰ ক্ষুদ্ৰ অসম ছাত্ৰ সন্থাৰ সম্পূৰ্ণ সমৰ্থন আছে কিন্তু এনে কৰিবলৈ যাওঁতে ইতিমধ্যে যিসকল জনজাতি হৈ আছে তেখেতসকলৰ স্বাৰ্থ বিঘ্নিত হ'ব নালাগিব আৰু সামগ্ৰিকভাৱে অসমৰ সংৰক্ষণ নীতিটো এটা স্পষ্ট নীতিৰ আধাৰত স্থিৰ হ'ব লাগিব সিদ্ধান্ত হ'ব লাগিব আৰু এটা কথা অতি স্পষ্ট যে অসমৰ সকলো জনজাতীয় সংগঠনৰ নেতৃবৰ্গৰ প্ৰতি আমাৰ সম্পূৰ্ণ সন্মান আছে শ্ৰদ্ধা আছে সকলো 6টা জনগোষ্ঠীয় সংগঠনৰ সকলো নেতৃবৰ্গৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে সন্মান আছে আৰু সকলোৱে ইজনৰ সিজনৰ প্ৰতি সন্মানপূৰ্বকভাৱে আগবাঢ়ি এই সমস্যাটোৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত আত্মনিয়োগ কৰিবৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ আৰু একেটা সময়তে ইয়াৰ মূল দায়িত্বটো কিন্তু চৰকাৰে ইতিমধ্যে জনজাতি হৈ থকা সংগঠন আৰু জনজাতি হ'ব বিচৰা 6টা জনগোষ্ঠীৰ সংগঠনৰ লগত আলাপ আলোচনাৰ মাজেৰে সমস্যাটোৰ স্থায়ী সমাধানৰ কাৰণে চৰকাৰে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰক बे एबसुनि लाइजाम जिखौ मैया भाइरेल खालामदों बेबो दङ बे 2006 19/3/2006 बेयाव रेजुलेसन 1 रेजुलेसन 2 आरो 8 जुलाइ 2016 बेयाव केरल नार्जारी रिटायार्ड एसीएस अफिसारा भारत सरकारनो मिनिस्ट्री अफ होम एफेयर्स डाइरेक्टरनो लाइजाम लिरनाय आरो मिनिस्ट्री अफ ट्राइबल एफेयर्स शास्त्री भवन सेक्रेटारिनो लाइजाम लिरनाय regarding granting of ST status to the Adivasi and Coast Rajbangshi communities of Assam बिदिनानै बेयाव लिरदों जे बेखौ BTC बै समनि 2016 आव जायफोरा सरकाराव दङमोन बे काउन्सिलनिफ्राय भारत सरकारनि नोडेल डिपार्टमेन्ट मिनिस्ट्री अफ होम एफेयर्स बिनि डाइरेक्टर आरो भारत सरकारनि आरो एनादार मोनसे माने नोडेल डिपार्टमेन्ट मिनिस्ट्री अफ ट्राइबल एफेयर्स बिनि सेक्रेटारिनो माने आदिवासी आरो कस्ट राजबंशीनि ST होनांगौ जिहेतु 6 कमिउनिटियाबो बेयाव इनक्लुड आहम मरान मटक आरो सुथिया आरो बिटिआरआव बड'लेण्डआव आहम नङा कस्ट राजबंशी आरो आदिवासिया जिहेतु दङ आरो बेयाव मोनसे इस्ताहारनि खोथाबो आङो मैया नुदों बे ससियेल मिडियायाव भाइरेल जानाय बेखौ आङो प्रिन्ट आउट खालामना लाबोआखै जिखौ नुदों आं बेखौसो बुंदों नैबे 2016 आव जिखौ माने भारत सरकारनो BTC सरकारनिफ्राय अफिसियेल लेटार हरदों आरो बेबो BTC काउन्सिलाव प्रस्ताब लानानै हरनाय अफिसियेल लेटार जों मिथिनायाव बेयो अफिसियेल आरो बे लिगेल
माने भेरिफाइड आरो नैबे जाबाय मोनसे कमिटमेन्ट इस्ताहारखौ बयबो खोथा बाथ्राफोरखौ लिरनो हायो आरो बे जाबाय दुलाराय बर' फरायसा आफादनि 2006नि दिनैनिफ्राय प्राय 20 बोसोरनि सिगांनि दा बेखौ लानानै दिनै माने हाब्रु सारलायनाय बेजों बे दान्थे बिदान्थे खालामलायनाय थासारिखौ जों नुदों दुलाराय बर' फरायसा आफादनि स्थितिया स्पष्ट मोनद' हारिया एडभान्स कमिउनिटि बिसोरनि पपुलेसना माने लार्जार दिनै आसामाव 40निफ्राय 45 लाख 14टा ट्राइबेल कमिउनिटि दङ आरो गोदानै जायफोर ट्राइबेल नागिरदों बिसोर जाबाय खमसे खम 1निफ्राय 1.5 कोटि दा बेयाव 10% रिजार्भेशनाव जुदि माने 1.5 कोटि आरो 45 लाख जुदि 2 कोटियानो जुदि इनक्लुड जायोबा बेनि जे अस्तित्व एक्जिस्टिं ट्राइबेलनि अस्तित्वआ डाइल्युट जागोन जोङो स्मेश जालांगोन आरो बेखायनो दुलाराय बर' फरायसा आफाद कोअर्डिनेशन कमिटि अफ ट्राइबेल अर्गेनाइजेशन अफ आसाम 14टा ट्राइबेल जनगोष्ठीनि 19टा ट्राइबेल अर्गेनाइजेशन आरो ट्राइबेल संघ जों ज'है सिद्धान्त लाखानाय दङ जे कुनु बिनिमयाव कुनु कारणाव थाखानाय एसटिखौ खहा खालामनानै थाखानाय एसटिनि रिजार्भेशनखौ कन्स्टिट्यूशनल पलिटिकल राइटखौ डाइभार्ट खालामना डाइल्युट खालामनानै गोदानै जाहाथे एसटि होनाय जाया बिथांमोना दिनै कन्स्टिट्यूशनल आरो पलिटिकल राइट बिदों इकोनॉमिक माने एडभान्समेन्टनि बाथ्रा साख्रि बाख्रिनि बाथ्रा बिथांमोननो मा स्टेटास होयो मा केटेगरि होयो भारत सरकार आसाम सरकारनि खोथा किन्तु थाखानाय ट्राइबेलफोरनि एक्जिस्टिं ट्राइबेलनि कुनु खहा कुनु क्षय क्षति जायाबासिनो बिथांमोननो मा सल्युसन होयो जोंहा बुंनो गोनां गैया किन्तु एक्जिस्टिं ट्राइबेलनि खहा जानाय बा ट्राइबेल हिसाबै बिथांमोनखौ स्टेटास होनानै खहा खालामनायखौ जोङो गनाया बे खोथाखौ सिसिटुआनि ट्राइबेल संघनि मजियाव सिद्धान्त लानाय दं भारत सरकारनिबो बुंनाय दङ आरो मोनद' हारिनि जायफोर अर्गेनाइजेशन दङ बिथांमोनखौबो जोङो टाइम टु टाइम लोगो मोनोब्ला जोङो बुंदों आरो दुलाराय बर' फरायसा आफादनि नैबे 2006 सनाव बेयाव जि बुंदों बे सिटुएशना आलादामोन बे सिटुएशना जाहैबाय जे बिथांमोना बिटिसि एकर्ड जानायनि सिगां बड'लेण्ड आन्दोलनाव कच राजबंशीयाबो बा आक्रासुआबो बा बिथांमोननि आफादफ्राबो मदद होदों समर्थन होदों बड'लेण्ड आलादा रायजोआव बड'फानिफ्राय लानानै 2003नि एकर्डसिम आरो बै समाव निरेन राय बिथांमोनानो नेतृत्व लादोंमोन बिश्वजित रायमोना नेतृत्व लादोंमोन आरो बेखायनो मोनसे बुजाबुजिनि आधाराव थाखानाय एसटिनि खहा जायाबासिनो कच राजबंशीया मा मर्यादा मोनो बेयाव जोंहा बुंनो गोनां गैया मोनसे एबसुनि बे माने बुजाबुजि आक्रासु आरो एबसुनि बै समनि आफादगिरि रोंगोरा नार्जारी आरो बै समनि आक्रासुनि आफादगिरि बिश्वजित राय बिनि गेजेराव मिउचुएल मोनसे आन्डारस्टेन्डिं जादोंमोन जे बर' आरो कच राजबंशी जिहेतु इन्डिजिनियास बिनि गेजेराव जाहाथे कुनु कनफ्लिक्ट जाया जों कनफ्लिक्ट जानानै रायजो जानो नागिराखै बेसो बिनि स्पिरिटमोन आरो बे स्पिरिटआ स्पष्ट किन्तु नैबे 2016आव बिटिसि काउन्सिला सरकारा जिखौ लिरनानै हरबाय बे एसे साननो गोनां आरो गिनो गोनांबो खारन सरकार मोनसेया जेरै दा आसाम सरकारा बै समाव तरुण गगैनि समाव लिरनानै हरदों जे माने ग्रुप अफ मिनिस्टारनि रिपर्ट हिसाबै आसाम सरकारा एनअसि हरदों थाखानाय एसटिखौ खहा खालायाबासिनो भारत सरकारा मोनद' हारिनो माने मर्यादा होनांगौ होननानै लिरनानै हरदों थाखानाय एसटिखौ खहा खालायाबासिनो दा आथिखालनि गिबि मन्थ्रिया बुंबाय थादों जे थाखानाय एसटिखौ खहा खालायाबासिनो एसटि होनाया सम्भब नङा बेखायनो ग्रुप अफ मिनिस्टारनि रिपर्टआ नभेम्बराव फैगोन आरो बिनि उनाव एसेम्ब्लियाव पास खालामनानै दिल्लीयाव हरगोन होननानै এতিয়াতো এইবিলাক ভাল নালাগে আমাৰ ৰাইজে আমি জানো আমি যিবিলাক কথা কৈছোঁ এইটো ভাল নালাগিব না এতিয়া এছ টিত আহিম ট্ৰাইবেলত আহিলে ভাল লাগিব আমাৰ মিডিয়াসকলেও খুব ভাল লাগে এনেকুৱাটো ট্ৰাইবেল 6 জনগোষ্ঠী ট্ৰাইবেল ভাৰত চৰকাৰে দিবলৈ গৈ আছে ইয়াত ক'ব লগা আমাৰ একো নাই বিটিসি হিসাবে আগতেও আমি এনওসি লিখি দিছে আৰু যদি নতুনকৈ লাগে আৰু আমি লিখি দিম কিন্তু আমি কৈছো কোনো ভয় খাব নালাগে এক্সিস্টিং অসমৰ যিমান ট্ৰাইবেল আছে এটো একো ভয় খাব নালাগে আজি আপসু আন্দোলন কৰিছে কোকৰাঝাৰত দুইটা ইস্যু একটাটো হল নবডলেণ্ড নৰেছ একটাটো 6 জনগোষ্ঠীক এসটি দিব নালাগে এনেকুৱা কোৱা যায় 6 জনগোষ্ঠীক কিয় এসটি দিব নালাগে ইহঁতৰ ক্ৰাইটেৰিয়া আছে দিব লাগে কিন্তু আমি কৈছো আমাৰ এক্সিস্টিং ট্ৰাইবেল বিলাক একো হেম্পাৰ হ'ব নালাগে সেইটো আমি আলোচনা কৰি আছো আলোচনা কৰি আমি ঠিক কৰি লম সেইটো আৰু এই মতেই হ'ব আমাৰ ৰাজবংশী বা আমাৰ বিটিসিত ৰাজবংশী আৰু আদিবাসী আছে আমাৰ যেনেবা আমাৰ সেইখিনি অঞ্চলত মৰাণ মঠক বা চুতীয়া বা ঠাই আহোম এইবিলাক হয়তো অলপ কম হয়তো থাকিব পাৰে যেন মেক্সিমাম আমাৰ আদিবাসী আৰু ৰাজবংশী আছে এসটি হ'বই ইহঁতে কিন্তু ইহঁতৰ যেটো কথা ইহঁতৰ যেটো কি বুলি কয় পলিটিক্যাল ৰিজাৰ্ভেশন হওক
বা চাকরি বাকরিৰ ক্ষেত্ৰতে হওক BTCত ইহঁতৰতো এক্সট্ৰাকৈ হ'ব আমি সেইটোৱে কৈ আছোঁ আমি কিন্তু আমি মুঠতে অসম চৰকাৰ হিচাপে আমাৰ কেবিনেট সাব কমিটি বনাইছে সেইটো ট্ৰাইবেল সংঘৰ লগত হওক বা 6 জনগোষ্ঠীৰ লগতে হওক বা বিভিন্ন দল সংগঠনৰ লগত এই ট্ৰাইবেল ইস্যুটো লৈ পেলাই আলোচনা কৰিবৰ কাৰণে ইতিমধ্যে তাৰিখ ঠিক কৰা হৈছে বা ইনভাইটেশ্যন দিছে তো সেইবিলাকত ক্লিয়াৰ হৈ যাব মুঠতে ইয়াত কোনো ভুল বুজাবুজি হ'ব নালাগে ট্ৰাইবেল হ'ব 6 জনগোষ্ঠীও হ'ব আৰু আমাৰ এক্সিষ্টিং ট্ৰাইবেল সকলেও যেনেকৈ আছে এনেকৈ থাকিব আৰু ষ্টেজেনশ্বিপৰ ক্ষেত্ৰত মইতো এই আগতে কৈছে লাঠিও ভাঙিব নালাগে চাব মৰিব নালাগে বুলি কৈছোঁ মই এনেকুৱা সমাধান হ'ব এনেকৈ হ'ব ভাল হ'ব কোনো চিন্তা কৰিব নালাগে মোৰ হিচাপত লাঠিও ভাঙিব নালাগে চাব মৰিব নালাগে এনেকৈ নহ'লে এক লাঠি একটা ভাঙিলেতো এটাতো জখম হৈ যাব লাঠিটো আৰু লাঠি নাভাঙাকৈ অকল যদি হাবে মৰে এইটোতো জখম হৈ যাব নষ্ট হৈ যাব না তো এইকাৰণে কৈছোঁ মই মোৰ হিচাপতো এইফালেও এনেকুৱা হ'ব লাগে এনেকৈ হ'ব মোৰ হিচাপত হ'ব কোনো মানুহে নষ্ট নহ'ব কোনো মানুহে নষ্ট হ'ব নষ্ট নোহোৱাকৈ চবৰে যাতে ভালকৈ থাকিব পাৰে এইকাৰণে মই কৈছোঁ যে লাঠিও ভাঙিব নালাগে চাব মৰিব নালাগে আমাৰ বড়োত এটা এনেকুৱা কিবা শ্লোক আছে লাউচিबो बाया जिबौबो बाया होननाय बेखौ हारसानि होनबाय आङो बिदि नङा होमबा लाउचिबो बाया जिबौबो थैया बर'नि बर' भाषात কিন্তু আমি অসমীয়াত এনেকুৱা হয় না নহয় মই নাজানো কিন্তু মই কৈছোঁ চাব মৰিব নালাগে লাঠিও ভাঙিব নালাগে मोनद' हारिनो एसटि होनायनि खेत्रआव बेयाव जथेस्थ' राजखान्थिनि कनस्पिरेसि दं बिजेपिआबो माने कनस्पिरेसि खालामबोदों जाहाथे माने भट जाहाथे मोनो गासिबो माबानिफ्राय ट्राइबेल होनायनि बाथ्रा बुंब्ला ट्राइबेल जाय मानसिनिफ्राय जाहाथे भट मोनो बे मोनसे ओमफ्राय लोगोसे जोंनि गेजेराव डिभाइड खालामनाय बेबो मोनसे आरो बेजों लोगोसे दिनै जोंनि गेजेराव गावजों गाव माने दाय दस होलायनाय मानाय बे कनस्पिरेसि गावजों गाव हाद्रि सारलायनाय बेखौ जों नुदों दा खिन्थु भुला जोंनियाव जथेस्थ' जोंनाव जेरै बर' दैदेनगिरिफोरनि गेजेराव थाबोदों दा दिनै पार्टियावबो थादों ओमफ्राय ट्राइबेल संगठनावबो दङ दिनै दुलाराय बर' फरायसाफोराबो बे बलखौनो मावबोदों बिसोरबो बे माने 6 जनगोष्ठीनो जनजाति होनांगौ होननायाव रावबो स्ट्रं भाबै बुङाखै जे जोङो जाहोथारा जानो मोना बिस्रा क्राइटेरिया मिलिया बिस्रा माने कनस्टिटिउसना माने थोना बे बाथ्राखौ बुङाखै खिन्थु एकमडेट खालामनो नागिरनायनि बाथ्रा बुंनाय आरोखि एकमडेट बे थाखानाय ट्राइबेलफ्रा जाहाथे खथि जाया आरो थाखानाय ट्राइबेलफ्रा खथि जायाजासे बिसोरखौ एसटि होयोब्ला जा आपत्ति गैया बे बाथ्राखौ आगोलनि बे माने दुलाराय बर' फरायसाफोरनि समाव बुंदों ट्राइबेल समावबो बुंदों दा नैबे बिपिबाबो बे खोथाखौ बुंबोदों दा गथिखे बेफोर जिनिसाव दिनै जों नुदों बे गावजों गाव माने दाय दस होलायनायखौ जों नुदों आरोखि खिन्थु जोंनि भुला बयहाबो दं खिन्थु जोङो जनजाति सुरक्षा मन्च हिसाबै जों थोंजोङै जों स्ट्रेट फरवार्ड जों बुंदों बे 6 जनगोष्ठीनि एसटि नाङा होननानै जों 2012 दिल्लीयाव थांनानै बे रामेश्वर उराव ट्राइबेल एफेयार्स मन्त्रि जों बेखौ लोगो मोन्दों ओमफ्राय एससि माने एनसि एसटि कमिसननि चेयारमेन धानवार जों बेखौ लोगो मोन्दों अपोज खालामदों स्ट्रंलि होनो नाङा होननानै बिसोर माने ट्राइबेल जायोब्ला ट्राइबेलफ्रा आसल ट्राइबेलफ्रा खथि जागोन जानो हाया बिसोरो जों बेखौ अपोज खालामबोदों आरो लोगोसे 2016 बेयावबो जों आरोबाव जोङो दिल्लीयाव थांबावनानै आरो जोङो माने अपोज खालामबोदों मानोना ट्राइबेल बानायनायनि माने जायनाखि माबा धौ बे सम सम माने गभर्नमेन्ट फैनाय लोगो लोगो धौ जाखांफैयो ट्राइबेल होनो नागिरनाय ट्राइबेल जानो नागिरनाय बे सम सम बे पलिटिकेल इस्यु बादि पलिटिकेल एजेन्डा बादि जादों आरो बेखौनो जोंनि मानसिफ्रा सोरबा माने पलिटिकेल लामा लानो थाखाय बिसोरखौ ट्राइबेल होनायाव जोंहा आपत्ति गैया थाखानाय 6 जनगोष्ठी जोंनि माने सिलिंआ जानाखि ट्राइबेलफोर बे खथिल' जानो नाङा बिदि बाथ्रा बुंदों बे हिसाबै 6 जनगोष्ठीखौ लानानै राजनिथि कनस्पिरेसि खालामनाय गेलेबोनाय बे जाबोदों खिन्थु जोङो दिनैसिमबो जों बुंदों जे बिसोरखौ ट्राइबेल होनो नाङा ट्राइबेल जायोब्ला माने थाखानाय ट्राइबेलफ्रा खथि जागोन जों जोबस्रांगोन जोबथारनाय नङा दा जोंनि जनजाति सुरक्षा मन्च हिसाबैथ' दासिमबो नै दानि जायनाखि आसाम गभर्नमेन्टनि मुभ बेखौ जों प्रटेस्ट खालामबोदों बुंबोदों पेपार स्टेटमेन्टबो होदों आं दाखालिबो नै आरोबाव नैबे सेन्टिनेल पेपार बे माबा थारिखनि बे 15 तारिखनि सेन्ट्रेल पेपार 15 तारिखनि सेन्ट्रेल पेपारनि नैबे 7 नम्बर पेजावनो नुगोन बेयाव रोखा रोखा जों लिरनाय गिदिर गिदिर लिरना होदों आं हरबाय दिनै पेपाराव दा बेयाव होदों नै BGSM अपोजेस एसटि स्टेटास टु 6 कमिउनिटिस होननाय गिदिर गिदिर माबाजों लिरनाय दा जों बिदिनो जों अपोज खालामबाय थायो आरो जों मेम'रेन्डाम हरो दा जोंनि जायनाखि BGSMनि जायनाखि दाबि बे जों राजनिथिजों जोंहा खुनु सोमोन्दो गैया जाथि देरसिन जों जाथियाव देरसिन सानो ओमफ्राय लोगोसे जेब्ला
नबसरनानै सार्टिफिकेट होनाय जायो नबसरा जेब्ला एमपि जायो 2014 बे समावबो जोंल' बुंनो थांब्ला जनता जोंल' जुजिदों बे समाव जों बिराद आसा खालामदोंमोन जे जोंखौ सापर्ट खालामगोन पलिटिकेल हान्जाफ्रा सापर्ट खालामगोन जों सानदोंमोन ट्राइबेल सुबुंफ्रा जोंखौ सापर्ट खालामगोन जों सानदोंमोन खिन्थु सापर्ट खालामाखै आरो इभेन दुलाराय फरायसाफोरा जोंखौ सापर्ट खालामगोन जों सानदोंमोन खिन्थु सापर्ट खालामाखै মই প্ৰথমতে আপোনালোকক সুধিব খুজিছো আমি কোন হয় আজি কি হিচাপে আহিছো ইয়াত আমি কোন বুলি আহিছো ট্ৰাইবেল ইয়েস ও আমি কোন ট্ৰাইবেল আমি সকলোৱে ট্ৰাইবেল মানে কি বুলি জানিছিলো আমি পুকা খোৱা ট্ৰাইবেল গাহৰি খোৱা ট্ৰাইবেল শামুক খোৱা ট্ৰাইবেল জংগলৰ শাক জংগলৰ পাত আলু খোৱা ট্ৰাইবেল বেং খোৱা ট্ৰাইবেল কেকুৰা খোৱা ট্ৰাইবেল হয়নে নহয় ইমানেই ঘিণ কৰিছিল ইমানেই অৱজ্ঞা কৰিছিল মোৰ মনত আছে মই যেতিয়া হাইস্কুলত তেজপুৰত পঢ়িছিলো অসমীয়া মানুহ এঘৰ তাত মোৰ খুব ভাল বন্ধু আছিল নীলে তাই একো নাজানে মোক ভাত খাবলৈ দিলে মাকে কিন্তু মোক কাঁহী বাতি ধুবলৈ দিয়াৰ লগতে মই বহা ঠাইত ফিল্ডৰ পৰা শুকান গোবৰ আনি মোক সেই ঠাই মুচিবলৈ দিছিলে কিয় কাৰণ মই ট্ৰাইবেল কাৰণ মই বড়ো হাইস্কুলৰ কথা বাদ দিয়ক মই যেতিয়া গুৱাহাটীৰ ইউনিভাৰ্চিটিত পঢ়ি আছিলো বিশ্ববিদ্যালয়ত আমি থকা হোষ্টেলৰ কাষত বানপানী হৈছিল কেকুৰা ওলাল থাকিব নোৱাৰি পেলাই আমি কেকুৰা ধৰি আনি পুৰি খালো এগৰাকী মিচিং ছোৱালী আৰু মই সেই মিচিং ছোৱালীগৰাকী এতিয়া বহুত ওপৰত এটা ভাল পোষ্টত আছে তাৰ পিছত আমাক কি কৰিলে সেই হোষ্টেলৰ বাকী ছোৱালীবিলাকে মিটিং কৰিলে অঞ্জলি তোমালোকে বোলে ইয়াত আমাৰ পাকঘৰত বোলে কেকুৰা পুৰি খাইছা কেনেকুৱা কথা বহুত পাইছো বহুত দেখিছো তথাপিতো আমি গৌৰৱ অনুভৱ কৰো উই আৰ ট্ৰাইবেল আমি জনজাতি আমি ট্ৰাইবেল সদায় পোক খাম সদায় গাহৰি খাম সদায় শামুক খাম যি পাৰো চব খাম আমাৰ আইডেণ্টিটি আমি সদায় ৰাখিম কথা ট্ৰাইবেল ডিমাণ্ড কৰি নাপায় ইটছ নট এ মেটাৰ অফ ডিমাণ্ড ইটছ এ মেটাৰ অফ আইডেণ্টিফিকেশ্যন যিসকল জাতি পিছ পৰি আছে যিসকল জাতি উন্নত হোৱা নাই যিসকল জাতিক এক্সট্ৰা যত্ন ল'বলগীয়া আছে সেই পাঁচটা ক্ৰাইটেৰিয়া যিসকল কৰে তেওঁলোকক চৰকাৰে নিজেই বাছি চাই যে এওঁলোকক ST ষ্টেটাছ দিব লাগে বুলি আইডেণ্টিফাইহে কৰে বিচাৰি পেলাই দিয়ে কিন্তু ডিমাণ্ড কৰি নাপায় এইটো ডিমাণ্ড কৰি লোৱা বস্তুৱেই নহয় কিয় বুজি পোৱা নাই আমাৰ অসমৰ ST বিচৰাসকলে ইটছ নট এ মেটাৰ অফ ডিমাণ্ড ইটছ এ মেটাৰ অফ আইডেণ্টিফিকেশ্যন